বৰ্তমান সময়ত সকলোতে মাথো প্ৰদূষণ আৰু প্ৰদূষণ। প্ৰদূষণৰ বাবে আজি মানুহে ভিন্ন ৰোগত আক্ৰান্ত হৈছে। এই ৰোগ তথা প্ৰদূষণ ৰোধ কৰিবলৈ আমি কি কৰিব লাগে জানো আহকচোন। প্ৰদূষণ ৰোধ কৰিবলৈ আমাৰ অতিকৈ উত্তম উপায় হ'ল বৃক্ষৰোপণ। ইউনাইটেড ষ্টেট ডিপাৰ্টমেণ্ট অৱ এগ্ৰিকালচাৰৰ প্ৰতিবেদনৰ মতে 50 বছৰ জীয়াই থকা এজোপা গছে 14,06,250 টকাৰ মূল্যৰ অক্সিজেন যোগান ধৰে আৰু 27,90,000 টকাৰ মূল্য প্ৰদূষণ প্ৰতিৰোধ কৰে। অৰ্থাৎ এবছৰত গড়ে 117.93 কিলোগ্ৰাম অক্সিজেন উৎপন্ন কৰে 50 বছৰীয়া এডাল গছে। পৃথিৱীত প্ৰতিদিনে প্ৰায় 1000 ডাল গছ কটা হয়। আমি পাহৰি যাওঁ যে গছ-গছনিবোৰ থাকিলেহে আমি জীয়াই থাকিম। গছৰ অবিহনে কোনো জীৱই জীয়াই থকাটো অসম্ভৱ। আজিৰ সময়ত চহৰমুখী লোকৰ সংখ্যা বেছি, লগতে অতি কম ভূমি ক্ৰয় কৰি ঘৰ সাজি বাস কৰা লোকৰ সংখ্যাও অধিক। সেয়েহে তেনে লোকসকলে ডাঙৰ গছসমূহ ৰুবলৈ অসুবিধাত পৰে। কিন্তু তেওঁলোকে প্ৰদূষণ তথা ৰোগ প্ৰতিৰোধ কৰিবলৈ কেনেধৰণে বৃক্ষৰোপণ কৰিব জানো আহকচোন। এল'ভেৰা অৰ্থাৎ ছালকুঁৱৰী এনে এবিধ গছ যিয়ে মানুহৰ ছাল-চুলিৰ সৌন্দৰ্য চৰ্চাত প্ৰয়োজন হোৱাৰ লগতে এই গছে ৰাতিৰ সময়ত অক্সিজেন এৰি কাৰ্বন ডাই অক্সাইড সংগ্ৰহ কৰে। তদুপৰি এই গছ কম ঠাইত ৰুব পাৰে বা ঘৰৰ ভিতৰতো ৰাখিব পাৰি। তুলসী এজোপা ঔষধি গুণ থকা গছ হোৱাৰ লগতে বিশুদ্ধ বতাহ অহাত সহায় কৰে। অৰিকা প্লাণ্ট বহু গৱেষণাৰ অন্তত প্ৰদূষণ ৰোধ কৰিবলৈ ই এক অন্যতম গছ হিচাপে চিনাক্ত হৈছে। কৰফি ফুলৰ গছ এই গছে বিশুদ্ধ বতাহ অহাত সহায় কৰে। ঘৰৰ আগফালে ৰুলে ঘৰটোৰ সৌন্দৰ্য বৃদ্ধি কৰে, লগতে বহুতো ঔষধি গুণ সমৃদ্ধ। মধুৰী গছ এই গছৰ ঔষধি গুণ থকাৰ লগতে গছজোপা বেছি ওখ নহয়। বেল গছ ই এবিধ ঔষধি গুণ সম্পন্ন গছ হোৱাৰ লগতে এই গছে বিশুদ্ধ বতাহ অহাত সহায় কৰে আৰু ঘৰটোত পজিটিভ দৃষ্টি বজাই ৰখাত সহায় কৰে। তেনেধৰণে নিম গছ, নেমু টেঙাৰ গছ, কৰজা টেঙাৰ গছ আৰু ভিন্ন ফুলৰ গছ কম ঠাইতে ৰুব পাৰে। গছক সপ্তাহত 15 গেলন পানী লাগে, কিন্তু গছে দিনে 200 পৰা 500 গেলন পানী প্ৰতিদিনে এৰি দিয়ে। গছে আমাক নিজ সন্তানৰ দৰে ছাঁ দিয়ে। সেয়েহে আমি প্ৰত্যেকেই গছক মাতৃৰ দৰে সন্মান আৰু যত্ন ল'ব লাগে। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।